যদি আপুনি এজন সফল ব্যক্তি হ'ব বিচাৰিছে তেন্তে আজিৰ ভিডিঅ'ৰ কথাখিনি আপোনাৰ বাবে প্ৰিয় বন্ধু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰক নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিব পাথৰৰ দৰে নহ'ব আনক উজুতি খুৱাবলৈ এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে আপোনাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে সফলতা পাই গৈ থাকিব কাৰণ সকলো সমস্যাই এটা সুযোগ লৈ আহে যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহলে অসফল হ'বলৈ প্ৰস্তুত থাকক কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুল ত্ৰুটিবিলাক শুদ্ধ কৰিব পাৰিব আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে এদিন নিশ্চিতভাৱে ডাঙৰ সফলতা পাব চৰায়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালৰ ওপৰত নহয় দেউকাৰ ওপৰতহে সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে আনৰ ওপৰত নহয় বহুতে আপোনাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ কিন্তু খুব কম সংখ্যকেহে আপোনাক দেখুৱাব যে এইখন পৃথিৱীত আপুনি কিমান সুন্দৰ পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি নকৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে যিকোনো মানুহৰ বৰ্তমান পৰিস্থিতি দেখি তেওঁৰ ভৱিষ্যতক লৈ উপহাস নকৰিব কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লা টুকুৰা এটা হীৰালৈ পৰিৱৰ্তন কৰিব পাৰে আপোনাৰ যিমান ডাঙৰ সপোন হ'ব আপুনি সিমানে বেছি সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু তেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব যেতিয়া আপুনি ডাঙৰ সপোনবোৰ পূৰ হ'ব পৃথিৱীত যিমান মানুহ আছে সেই সকলৰ ভিতৰত শতকৰা মাত্ৰ 15জন মানুহেহে যিকোনো বিষয়ে মৌলিক চিন্তা কৰে চিন্তা কৰাটোৱে হ'ল বেছিভাগ মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি মনত ৰাখিব আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একোটা পৃষ্ঠা জীৱনটো কি বস্তু সেই কথা বুজিবলৈ হ'লে আমি পাছলৈ ঘূৰি চাব লাগিব কিন্তু জীৱনটো যাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ প্ৰিয় বন্ধুসকল ভিডিঅ'টো চাই কথাখিনি শুনি যদি অলপ হ'লেও অনুপ্ৰাণিত হৈছে তেন্তে এই ভিডিঅ'টো সাৰ্থক হ'ব বুলি ভাবিছোঁ আৰু ভিডিঅ'টো ঠেলা এটা মাৰি আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি প্ৰথমবাৰ এই চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকৰ পৰা যদি চাই আছে পেজটো ফ'ল' কৰি ৰাখিব আকৌ এটি এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় লৈছোঁ সুস্থ থাকক সুখী থাকক জীৱন জিন্দাবাদ